নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা কৰি মোক উৎসাহিত কৰিব আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ অসমবাসীক প্ৰধানমন্ত্ৰী মোদীৰ বিশাল উপহাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল উপহাৰ দিলে 14 এপ্ৰিলত 14টা উপহাৰ দিলে ৰাজ্যবাসী সৰু সজাত বিহু চাই অভিভূত হৈ পৰিল প্ৰধানমন্ত্ৰী 11,000 নাচনী ঢুলীয়াৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু নাচ নাচিলে আৰু সেই দিনটোতে এইমছকে ধৰি 3খনকৈ মেডিকেল কলেজ উদ্বোধন কৰিলে অসমৰ থলুৱা শিপিনীক প্ৰশংসা কৰিলে মোদীৰ মুগা পাট শিল্পৰ অপূৰ্ব সমাৱেশ শলাগ প্ৰধানমন্ত্ৰীৰ ৰূপৰ গীত আৰুৱাই মোদীয়ে ক'লে বিশ্ববিজয় নৱজোৱান বুলি অসমৰ কাজি নেমু তেজপুৰ লিচু গামোচাৰ GI টেগৰ প্ৰসংগ উল্লেখ কৰিলে আৰু লগতে আমি সকলো বাধা আঁতৰাই আগুৱাই যাব লাগিব বুলি উল্লেখ কৰিলে অসমৰ ঐতিহাসিক মন্দিৰ সংস্কৃতিয়ে বছৰ বছৰ ধৰি আকৰ্ষিত কৰিব লাগিব এই অস্থাৰ বলতে দেশক আগবঢ়াই নিম বুলি প্ৰশংসা কৰিলে মোদী আৰু ইয়াৰ লগতে 128 কোটি টকা ব্যয়েৰে সৌন্দৰ্য বৰ্ধন হ'ব ৰংঘৰ আৰু লগতে ক'লে যে বাপতি সাহোন ৰঙালী বিহুৰ অসমীয়াবাসী অন্তৰাত্মাৰ উৎসৱ হয় অসমীয়াবাসী প্ৰধানমন্ত্ৰী মোদীৰ বিশাল উপহাৰ দিলে সেই 14 তাৰিখে আৰু আনফালে পৰৱৰ্তী খবৰ লখিমপুৰ বোকানলাত উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ আপোনালোকৰ কাৰণে দুই কণমানি শিশুক ধৰ্ষণৰ অপচেষ্টা চলোৱাক লৈ উত্তপ্ত পৰিস্থিতি হৈ পৰিছে লংপট বনকৰ্মী অসীম পামেগামে ঘৰখনৰ অপচেষ্টা চলাই এই দুই শিশুক লখিমপুৰ কাকোৰে সংৰক্ষিত বনখণ্ডত সংঘটিত হয় এই ঘটনা টকা দিয়া প্ৰলোভন দি মাতি নিছিল দুই শিশু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে লংপট অসীম পামেগামক ঘটনাস্থলীত উপস্থিত হৈ লংপটজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু আনফালে পৰৱৰ্তী খবৰ বিহু দিনাই মাজনিশা অন্নক্ষণস্থলীত কান্দিছে উচ্ছেদিতই চৰকাৰক প্ৰশ্ন কৰিলে উচ্ছেদিতই আমাৰ বিহু পতাৰ অধিকাৰ নাই নেকি প্ৰশ্ন উত্থাপন কৰিলে আমাৰ অন্নখন দেখিও কিয় নীৰৱ হৈ আছে চৰকাৰে বুলি প্ৰশ্ন কৰিলে আমাৰ কিয় খবৰ লোৱা নাই চৰকাৰে এই বুলি প্ৰশ্ন উত্থাপন কৰিলে আমাকো বিহু পাতিবলৈ সুবিধা কৰি দিয়ক বুলি প্ৰশ্ন উত্থাপন কৰিলে শিলহাকুত উচ্ছেদস্থলীত কান্দোন উচ্ছেদিতৰ এতিয়া ঘৰৰ পৰা সকলো ল'ৰা ছোৱালীৰ লগতে ওলাই আহি মাজনিশা এনেকৈ প্ৰতিবাদ কৰে আৰু আনফালে পৰৱৰ্তী খবৰ আজিৰ দিনটোৰ আম আদমি পাৰ্টিত যোগদান কৰিব বীৰ লাচিত সেনা শৃংখল চলিহাই এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ বীৰ লাচিত সেনাই সৈনিকে আপৰ যোগদান কৰিবলৈ দিলে যোগদান কৰিম বুলি মন্তব্য প্ৰকাশ কৰিলে খিলঞ্জীয়া স্বাৰ্থত কেতিয়াবা ৰাজনীতিলৈ যাব লাগিলে যাম বুলি মন্তব্য প্ৰকাশ কৰিলে বহুদিনৰ পৰা আম আদমি পাৰ্টিয়ে মোৰ লগত যোগাযোগ কৰি আছিল বুলি মন্তব্য প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই সৈনিকে অনুমতি দিলে আপত যোগদান কৰিম বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু আনফালে পৰৱৰ্তী খবৰ ইজনৰ পিছত সিজনকৈ বিজেপি নেতাৰ দল ত্যাগ এই মুহূৰ্তত ভয়ংকৰ খবৰ বিধানসভাৰ নিৰ্বাচনত টিকট বঞ্চিত হোৱাৰ পিছতে দলটোত এতিয়া খহনীয়া এইবাৰ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ প্ৰাৰ্থী উপ মুখ্যমন্ত্ৰী লক্ষ্মণ সাৱাৰীৰ কংগ্ৰেছত যোগদান কৰিলে বিজেপিৰ পৰা টিকট নেপাই দল ত্যাগ কৰিছিল লক্ষ্মণে কংগ্ৰেছত উষ্ম আদৰণি জনাই প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীক দল ত্যাগ পিছতে বিজেপিক তীব্ৰ আক্ৰমণ নেতাগৰাকীৰ এতিয়া বহু বিধায়ক এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হৈ কৰ্ণাটকত বিজেপিত দলত্যাগ কৰিছে ইজনৰ পিছত সিজন বিজেপি নেতাৰ দলত্যাগ কৰিছে আৰু আনফালে পৰৱৰ্তী খবৰ 16 এপ্ৰিলত গ্ৰেপ্তাৰ হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই মুহূৰ্তত ভয়ংকৰ খবৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ আহিছে এই মুহূৰ্তত মোদীৰ আদানী কেলেংকাৰী উদঙাই দিয়াৰ বাবে CBIৰ ধমক দিছে কেজৰিৱালক আদানী কোম্পানীত প্ৰধানমন্ত্ৰী মোদীৰ কলাধন বিনিয়োগ কৰা হৈছে বুলি অভিযোগ দিছিল এই কথা কোৱাৰ বাবে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মোদীৰ ষড়যন্ত্ৰ চলিছে এতিয়া আজি CBI চমন দিছে অৰবিন্দ কেজৰিৱালক 16 এপ্ৰিলত CBIৰ আদালতত হাজিৰ হ'ব লাগিব কেজৰিৱাল কিন্তু এই চমনৰে শেষ নহয় কেজৰিৱালৰ যুদ্ধ 16 তাৰিখে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা ষড়যন্ত্ৰ ৰচিছে এতিয়া বিজেপি চৰকাৰে আৰু আনফালে পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰীলৈ লক্ষ্য কৰি দলিয়ালে এবাৰ স্মক বোমা ঘটনাস্থলীৰ পৰা লগে লগে আঁতৰাই নিয়া হ'ল প্ৰধানমন্ত্ৰীক এই মুহূৰ্তত ভয়ংকৰ খবৰ জাপানৰ প্ৰধানমন্ত্ৰী ফুমি কিচিডাৰ ওপৰত ভয়ানক আক্ৰমণ এতিয়া প্ৰধানমন্ত্ৰীৰ সভাত বোমা বিস্ফোৰণ সময়ত ভাষণ দি আছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰক্ষীয়ে লগে লগে উপস্থিত হৈ কয়াত্ত কৰে বোমা নিক্ষেপ কৰা লোকজনক সুৰক্ষা কৰ্মীয়ে লগে লগে আঁতৰাই নিয়ে প্ৰধানমন্ত্ৰীগৰাকী প্ৰধানমন্ত্ৰীৰ সভাত বোমা বিস্ফোৰণ এই মুহূৰ্তত আপোনালোকক জনাইছো